এতিয়া বৰ্তমান বিশেষ ভিডিঅ'টো একো নাই মানে টপিক জাষ্ট চুলি কাটিব যাম ভিডিঅ'টো চাই থাকক এনেই বনাই দিলোঁ আৰু দিনে থকাতকৈ আৰু এইখন হৈছে গংগাৰ চবতকৈ ডাঙৰ মানে ছেকেণ্ড হেণ্ড কাপোৰৰ দোকান মাৰ্কেট তাৰ লগতে আছে আপোনাৰ চাই লওক ডেইলি বজাৰ এই এটা দেখিছেনে গংগাৰ ঘড়ীটো বৰ্তমান এইখন হ'ল ডেইলি বজাৰ ইয়াত মানে চব্জি তব্জি চব পোৱা যায় ন ইয়াত কিন্তু এটা কথা মাইকী মানুহবিলাকে দোকান দিয়ে বাকী ইয়াতে মতা মানুহে ইমান দোকান নিদিয়ে আমি বৰ্তমান মই এতিয়া মেইন ৰাস্তাত চাই গ'লোঁ গাড়ীৰ কাৰণে পাৰেই হ'ব নোৱাৰি গাড়ী বিশ্বাসতে যোৱাই নাই গাড়ী ভিৰ দিছে গাড়ী পাৰ হ'বই নোৱাৰিবি ইয়াত বহুত ভিৰ এইটো ৰাস্তাত বাইদেউ পাৰ হ'লি এফালেতো পাৰ হ'লোঁ এতিয়া এফালে আকৌ চিন্তা পাৰ হ'ব লাগিব বৰ্তমান চুলি কাটি হৈ গ'ল এতিয়া ফাইনেলি চুলি তুলি কটা হৈ গ'ল এয়া বৰ্তমান এতিয়া আহি আছোঁ যাম মই এতিয়া হাফ পেণ্ট এটা কিনিবলৈ বৰ্তমান চাই থাকক ভিডিঅ'টো হাফ পেণ্টটো লৈ লওঁ তাৰপিছত আৰু ৰুমত যামগৈ আৰু কিমান ট্ৰেফিক জাম দেখিছেনে পাৰ হ'বলৈকে মুছলিম ইয়াত মুস্কিল বহুত মুস্কিল পাৰ হ'বলৈ গাড়ী হাফ পেণ্ট এটা লৈ লোৱা হাফ পেণ্ট চাবলৈ আহিছোঁ তাকে পেণ্ট নাই হাফ পেণ্ট এটাকে লৈ লওঁ তাকে চাই লওক কিমান দাম লয় বৰ্তমান আমাৰ এতিয়া বজাৰ কৰি হ'ব একদম পইচা বাজিলে কিনা বজাৰ কৰিবলৈ আমি এতিয়া বৰ্তমান ৰুমতে গৈ আছোঁ তাকে আমাৰ
বৰ্তমান মাৰ্কেট চাৰ্কেটৰ পৰা ওলাই আহি বৰ্তমান আৰু আমি আইচক্ৰীম এটা খাওঁ